স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল আৰু আজি আমি যাবলৈ আহিছো নন্দী হিলছ আপোনালোকক সকলোখিনি দেখাই দিম মই ৰাস্তাতে ৰৈছো ইন্ট্ৰোটো দি ললো তাৰ পিছত আপোনালোকক মই সকলোখিনি দেখাই দিম বহুত ভাল লাগিব বহুত ইন্টাৰেষ্টিং হ'ব গৈ আছে তো চাই দিব ভিডিঅ'টো একেলগে আৰু এয়া চাওক ফুলৰ বাগান দেখাইছো এয়া গোলাপ ফুল আৰু সেইফালে তুলি আছে ফুল সেইবা কি ফুল নাজানো কিন্তু এয়া আছে গোলাপ ফুল সৰু সৰু হৈ আছে যাম তো তলতে কিবা খাই লওঁ আৰু ঘৰত আমি চাহ খাই আহিছোঁ অকল তো ইয়াতে খাই লওঁ ইয়াতে মছলা দোচা ইডলি মেগী কিবা কিবি পাই আৰু তো আমি মছলা দোচা খাই লওঁ খাই লৈ একদম পেট পূজা কৰিলোঁ তাৰপিছত আমি যাম নন্দী হিলছৰ আৰু এয়া হৈছে পাৰ্কিং চাওক কিমান মানুহ থাকে টুৰিষ্ট প্লেচ হয় নন্দী হিলছ তো এনেকৈ সদায় মানুহ থাকে ইয়াত দেখিছেনে কিমান পাৰ্কিঙত গাড়ী আছে নন্দী হিলছৰ গেটখন এতিয়া ইয়াৰে ভিতৰত এনেকৈ ইয়াৰে ভিতৰতে যাব লাগিব টিকট ল'ব লাগিব টিকট ল'লে কিমান টকা 150 আৰু ইয়াতে টিকট লৈ ললো আৰু নন্দী হিলছ এইটো কাৰণে বিখ্যাত আগতে ৰজা টিপু চুলতানে ইয়াতে চুৰ ডকাইত বিলাকক আনি শাস্তি দিছিল এনেকৈ নন্দী হিলছ বিখ্যাত আৰু টুৰিষ্ট প্লেচ হ'ল যদি আপোনালোকে বিশেষ জানিব বিচাৰে গুগলত চাৰ্চ কৰি চাব পাৰে আৰু এতিয়া বৰ্তমান আছো টিপু চুলতানে থকা ঘৰটোৰ ওচৰত এয়া দেখিছেনে ঘৰটো ইমান পুৰণা ঘৰ সেই তেতিয়া যেতিয়া শাস্তি দিব হৈছিল তেতিয়া এইটো ঘৰত থকা আছিল টিপু চুলতানে তো আপোনালোকক সকলোখিনি দেখাই আছো ভিডিঅ'টো চাই থাকিব জংগলৰ মাজে মাজে যাব লাগিব আৰু ইয়াৰ মাজতে এটা কথা কওঁ আমি ইমান ওপৰত আছো কিমান ওপৰত আছো আমি 4849 ফুট ওপৰত আছো কিমান ওপৰত আছো আপোনালোকে হয়তো ধৰিব পাৰিছে গম পাব মেইন প্লেচটোক যেতিয়া গৈ পাম তেতিয়া আপোনালোকে গম পাব কিমান ওপৰত আছো আৰু আমাৰ লগত আহিছে মোৰ হাজবেণ্ডৰ এয়া ফ্ৰেণ্ড দেখিছেনে এইবোৰ গাঁও কিমান সৰু সৰু দেখিছে ঘৰবোৰ ভাগৰ লাগি গৈছে ইমান ওপৰ দেখিছেনে
ৰেষ্ট কৰা ঠাই ৰেষ্ট কৰিব পাৰিব দেখিছেনে ইমান ধুনীয়া চাওক এতিয়া তাত উঠি পেলাই আপোনালোকক মই ভিউ পইণ্ট দেখাই আছো মংকি কি খাই আছা ঠাণ্ডা ঠাণ্ডা মজা আহিছে এতিয়ালৈকে মেইন ঠাইলৈ গৈ পোৱাই নাই আৰু মোৰ এনাৰ্জি খতম আৰু আমি খাইছো মেংগো কাঁচাম এনেকৈ চাট লৈ আমি পাই গলো মেইন ঠাই একদম নন্দী হিলছৰ একদম ওপৰত মেইন ভিউ পইণ্টটো পাই গলো আহিলে এনেকৈ তাৰমানে মেঘ গৈ থাকে এইবোৰ যে দেখিছে এই তলত একো নেদেখি অকল মেঘ দেখি তো একদম ৰাতিপুৱা আহিব লাগিব 6টা বজামানত পোৱাকৈ আহিব লাগিব তেতিয়া দেখা পায় তো এতিয়া যিহেতু দেৰি হৈছে 10:30 বাজিল তো মেঘবোৰ নোহোৱা হৈ গৈছে এতিয়া এনেকৈ তলৰ চব দেখা পোৱা হৈছে এইখন এখন হৈছে ৰিজৰ্ট ইয়াত ৰাতি থকা কৰিও আহিব পাৰিব তাৰ পৰা নামি আহিলো বহুত বতাহ দি আছে
আৰু এতিয়া ধুনীয়াকৈ সাইডবিলাকত গ্ৰিল লগাই দিছে কাৰণ আগতে বহুত মানুহ মৰিছে ইয়াৰ পৰা তো এনেকৈ গ্ৰিল লগাই দিয়া হৈছে যাতে কোনো আগুৱাই যাব নোৱাৰে নন্দী হিলছৰ পৰা তললে নামি আৰু এতিয়া আমি আছো গাড়ীতে দেখাব লাগিলে বহুত দেখাব লাগে তো অলপ অলপ দেখাইছো তো বহুত দীঘলৈ যায় তো চাই কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব তো লগ পাইছো আন এটি নতুন ভিডিঅ' এতিয়া আজিলৈকে বাই বাই